हेलो एवरीवन की खबर आपलोকৰ आशा कৰো आपलोক সকলে বহুত বেছি ভালে আছে আৰু এয়া মই লৈ আহিলো মোৰ বিয়াৰ ব্লগ আহক 13 বছৰ পিছলে পিছুৱাই যাও আৰু যেহেতু মই আপোনালোকক কৈছিলো ইনষ্টাগ্ৰামৰ ৰিলছ এটা বনাই যে মই মোৰ বিয়াৰ ব্লগ লৈ আহিম অকমানি এটা ক্লিপছ আপোনালোকৰ লগত শেয়াৰ কৰিছো সকলে বহুত বেছি মৰম দিছে আৰু সকলে আগ্ৰহেৰে ৰৈ আছে বহুতে মোক মেছেজ কৰিছে যে মোৰ বিয়াৰ ব্লগ চাবলে সকলোৱে ৰৈ আছে আৰু যেহেতু আগতে এয়া দেখিছে নহয় ক্যামেৰা ইমান ভাল নহয় তথাপিও সিডি কেছেটখন বেয়া হ'বলেই ধৰিছিলে বহুতখিনি ক্লিপছ নাইকিয়া হৈছে তথাপি যিখিনি আছে সেইখিনি আপোনালোকৰ শেয়াৰ কৰ আৰু এয়া হল মোৰ জোৰণৰ ভিডিও বিয়াৰ আগদিনাখনৰ আৰু বহুতখিনি ক্লিপছ বেয়া হৈ গৈছে আৰু যিখিনি ভাল আছে সেইখিনিয়ে মই শেয়াৰ কৰিবলৈ চেষ্টা কৰিছো আৰু যিসকলৰ চাই ভাল লাগিছে প্লিজ খেকলৈকে চাব বুলি আশা ৰাখিলো আৰু যিসকলৰ চাই ভাল লগা নাই স্কিপ কৰিব পাৰে হসাকে স্মৃতিবোৰ ইমান ভাল লাগে চাই মোৰটো একদম পুৰণি বস্তুবোৰ চাই এনেও বহুত ভাল লাগে তাতে আকৌ বিয়াৰ ভিডিও কেছেটখন যে সযতনে ৰাখি থওতে লাষ্টত গৈ বেয়াহে হল গৈ আগতে দেখিছে নহয় সিডি ক্যামেৰাবোৰ ইমান ভাল নহয় চাগে একদম পিকচাৰ কোৱালিটি ইমান ভাল হোৱা নাই আৰু ক্যামেৰামেন জনো কি কৰিছে জানো পিছৰ পাই ভিডিওবোৰ কৰি আছে আমি তাকে এতিয়া চাই হাঁহি আছো যে আগফালৰ পৰা ভিডিও কৰিব লাগিছিলে এতিয়া পিছফালৰ পাই কৰি আছে মইহে ভাল ভিডিও বনালো হয় এতিয়া হোৱাদিন আৰু এয়া সব গুটে মানুহখিনি আছে আৰু তেতিয়ালে আপোনালোকে এনজয় কৰক মই মাজে মাজে আপোনালোকক চিনাকি কৰি দিম কোন কোড আছে যেহেতু মোৰ বহুত ভিউৱাৰ্স আছে বহুতখিনি মানুহ চিনি নাপায় সেইবাবে চিনাকি কৰি দিম তেতিয়ালে এনজয় কৰক ভিডিওটো हायो मेरे डांटे और बाकी ना जानिया खिनाने ले जानिया है बाबू तेरे मेहरा विचो तेरी लाडो परदेसर होई सारी किलो सारी एक्स्ट्रा पाइया আৰু বিয়াৰ দিনা এয়া ৰাতিপুৱা যিখিনি নিয়ম আছে দেউতাই কৰি আছিল আৰু তাৰ পিছত এয়া ঘৰৰ মানুহখিনিকো ভিডিও কৰি আছিল মানে ক্যামেৰামেনৰ কথা কি কম আৰু যেনি তেনি ভিডিও কৰিয়ে আছে ভাল ক্লিপছখিনি মুঠতে উঠোৱা নাই একদম আৰু এয়া গুটেখিনি মানুহ আছে আৰু এয়া আখৈৰ মালা গুঠি আছে আগতে চুলিত লগাও ন এয়া আইতা দুজনী আমাৰ কলনীৰে এয়া আমাৰ ককা আৰু এয়া সকলোৱে আছে ককাকো ৰাখি থৈ দিছো যেহেতু ককা এতিয়া আমাৰ মাজত নাই আৰু এয়া আমাৰ গুটেখিনি মানুহ আৰু এয়া আমাৰ ভাইটিৰ ফ্ৰেণ্ড আৰু মামা খুৰা গুটেখিনি আছে আৰু ভাইটিও আছে আৰু ৰাতিপুৱাৰ নিয়মখিনি এয়া হৈ গ'ল আৰু এয়া সামৰণি কৰা হৈছে গৈ সকলোৱে আমি সেৱা কৰি ললো তাৰ পিছত বিয়াৰ ৰিসেপশ্যনৰ আৰম্ভ হ'বগৈ আৰু আৰু এয়া সকলোৱে পানী তুলিবলৈ ওলাইছে আৰু এয়া হল আমাৰ বিয়াৰ পেন্ডেল আৰু আগতে যেহেতু বিয়াৰ পেন্ডেলৰ নামত লাখ লাখ টকা খৰচ নহয় আৰু এয়া হল আমাৰ কোৱাৰ্টাৰটো আৰু এয়া কাখতে আমাৰ দেউতাৰ অফিসটো সেইভাবে অকমান ভিডিও ৰাখি থৈ দিছো আৰু কাখতে আছে এয়া নামঘৰ সেৱা কৰি ওলাই গৈছে আৰু ওচৰতে আছে এয়া বটানিকেল গাৰ্ডেনতে পানী তুলিবলৈ গৈছে আৰু আমাৰ ডিফুৰ মানুহখিনি চিনি পাবই বটানিকেল গাৰ্ডেন আমাৰ কলনীতে আছে আৰু সকলোৱে এয়া ফুটি পানী তুলিবলৈ গৈ আছে আহক চাও
আহি গ'ল আৰু পানী তুলি অহাৰ পিছত এয়া গা ধোৱাৰ পৰ্ব আৰু যিহেতু বিয়াৰ গান ধুনীয়া ধুনীয়া লগাইছিলে মানে CD কেছেটখনত আৰু দিলেতো কপিৰাইট লাগি যাব সেইবাবে গানবোৰ দিয়া নাই আৰু অকমান নিয়ম আপোনালোকক দেখুৱাওঁ বহুতখিনি ট্ৰেকিঙে হৈ গৈছে যিখিনি আছে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব নাপাহৰিব কি বলে কুচুরা মামা যেটা মান দি ক্যামেরা চালাছো নাই ওকে হাই দি অলসো আৰু এয়া মোৰ লগৰ ছোৱালী আৰু কেমেৰামেনে ধুনীয়া ধুনীয়া ছোৱালী দেখি ভিডিঅ' কৰি দিছে আৰু এয়া ভাইটি এয়া তাৱৈৰ ল'ৰা এয়া খুৰা এয়া মহা বিয়াৰ খানা খায়ে আছে আৰু এয়া মোৰ মেকআপ আৰ্টিষ্ট আজিকালি যেনেকৈ মেকআপ আৰ্টিষ্টত বহুত টকা খৰচ হয় তেনেকৈ খৰচ হোৱা নাই দে মোৰ লগৰ ছোৱালীয়ে আহি মেকআপ কৰি দিছে আৰু এতিয়া বিয়াৰ খানা আৰম্ভ হৈ গ'ল আৰু সকলোৱে প্ৰথমতে বিয়াৰ খানা খাই লৈছে ঘৰখিনিত তাৰপিছতহে আলহী শুশ্ৰূষা কৰা হ'ব আৰু এয়া গোটেইখিনি আমাৰ ঘৰৰ মানুহ কলনীৰ ওচৰৰ গোটেইখিনি এবাৰ খাই লৈছে পিছত বাকী ওচৰৰ মানুহবোৰ বা দূৰণিৰ মানুহখিনি আহিব খানা খাব আৰু গোটেইখিনি আপোনালোকক অকণমান দেখুৱাই দিছোঁ যিহেতু আমাৰ গোটেইখিনি কলনীৰে মানুহ হয় সেইবাবে স্মৃতি হিচাপে মই ৰাখি থৈছোঁ আৰু এয়া দৰা আহিব বুলি কাপোৰ চাপোৰ পিন্ধি পুৰা ৰৈ আছোঁ আৰু এয়া মা দেউতা ভণ্টি ভাইটি গোটেইবোৰ আছে মামা আৰু মোৰ লগৰ ছোৱালীবোৰ বাকী পৰিয়ালৰ মানুহবোৰ গোটেইখিনি আছে কেমেৰামেনে পুৰা ভিডিঅ' কৰি আছে আৰু মনে বিয়াৰ ভিডিঅ' চাই কি কৈছে সেইটো আপোনালোকক জনাওঁ নজনালে কাৰণ এইটো আধৰুৱা হৈ থাকিব
আৰু মনে বিয়াৰ ভিডিঅ' চাই কৈছে আগতে কি কাপোৰৰ একো হেৰিয়ে নাছিলে নে বিয়া বুলি মানে স্পেচিয়েল কাপোৰ কোনো নায়ে লোৱা নেকি চবে দেখোন পুৰণা নিচিনা কাপোৰে পিন্ধি আছে তাৰ প্ৰথম কুৱেশ্যন সেইটোৱে সঁচাকৈ আগতে কাপোৰ বিয়া বুলি কাপোৰ যে ঢেৰ ল'ব লাগে তেনেকৈ সেইবোৰতো পইচা খৰচ নহয় ন কিমান কম খৰচত বিয়া হৈ যায়গৈ আৰু এয়া ফাইনেলি দৰা আহি গ'ল আৰু বাকী শেষৰ পৰ্বখিনি আপোনালোকে চাওক আৰু শেষত জনাব নাপাহৰিব কেনেকুৱা পালে আৰু যদি ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আৰু যাৰ যাৰ ভাল লাগিছে যোনে পুৰণি কথা বা পুৰণি মানুহখিনি ইয়াৰ মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখা পাইছে ফেমিলি মেম্বাৰৰ লগত শ্বেয়াৰ কৰি দিব हायो मेरे डांटे और बाकी ना जानिया खिनाने ले जानिया है बाबू तेरे मेहरा विचो तेरी लाडो परदेसड़ होई है शगुनाड़ा छड़िया आवा सखियों ने मेरा सजना नी मेरा सजना मेरा डवादाया नी सजन रोड़ी सजन रोड़ी सारी खेड़ लकीरा दी गड्डिया स्टेशन ते अख पिछ गई वीरा दी गड्डिया स्टेशन ते जिता कुकड़ ইয়াতে টানিছে দুৱাটো হ'ব যাব মন আছে না হ'ব যাব মন আছে না মাজনে ওলা না হ'ব যাব মন আছে হৰি ল জোৰ জবস্তি কৰিব নাপায় মই যাব মন আছে না যাব লাগিছে কেনেকা হয় না চিনি নাপায় দেখোন চিনি নাপায় কেনেকা যাব আপুনি আমি এটা কালে নিবলৈ আহিছো নামটো নজনা কেনে কেনেকা হ'ব নব আছত ক'ব ন এতিয়া নাপায় হ'ব দিয়ক গো লাষ্ট কৰিছে লকে লকে हायो मेरे डांटे और बाकी ना जानिया खिनाने ले जानिया है बाबू तेरे मेहरा विचो तेरी लाडो परदेसड़ होई है शगुनाड़ा छड़िया आवा सखियों ने मेरा सजना नी मेरा सजना मेरा डवादाया नी सजन रोड़ी सजन रोड़ी আৰু ফাইনেলি বিয়া কমপ্লিট হৈ গ'ল আৰু এয়া চাওক দৰাৰ মুখৰ হাঁহি চাওক যুদ্ধ জিকি আহিলে একেবাৰে
তাৰপিছত বিয়াৰ পিছৰ এয়া কিবাখিনি নিয়ম আছিলে আৰু কেমেৰামেনে চাওক পিছফালৰ পৰাই ভিডিঅ' কৰি থাকিলে তাৰপিছত মান ধৰাৰ পৰ্ব গোটেইখিনি অকণমান দেখুৱাই দিছোঁ সকলোকে মানে ভিডিঅ'ত দেখি মোৰ সঁচাকৈ বহুত বেছি ভাল লাগিছে সেইবাবে মানে কাটিবলৈও মন যোৱা নাই আৰু আপোনালোকে বৰ হৈছে নেকি বৰ হৈছে যদি কমেণ্ট কৰি জনাব আৰু ইমানেই গৰম আছিলে যিহেতু জুনৰ 2 তাৰিখ আছিলে আৰু আগতে যে টেবুল ফেন দিব লাগে কিবা লাগে সেইবোৰ ভবাই নাছিলোঁ ফেন মানে বিচনী মাৰি মাৰি মুঠতে বিয়া কমপ্লিট হ'ল আৰু এয়া ককা আৰু আপোনালোকৰ বিয়াখন চাই কেনেকুৱা লাগিলে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব নাপাহৰিব আৰু কোনোবাই যদি এনেকৈ CD কেছেট খাচি ৰাখিছে সোনকালে আপোনালোকে এনেকৈ হেৰি কৰি লওক পেন ড্ৰাইভত ভৰাই লওক ক'ৰবাত এনেকৈ থৈ লওক নহ'লে কেছেট সঁচাকৈ বেয়া হৈ যায় আৰু পিছত বহুত বেছি দুখ লাগে আৰু এয়া হ'ল বিদায় পৰ্ব আৰু আজিৰ ব্লগটো মই ইমানতে শেষ কৰিলোঁ যদি ভাল পালে তেতিয়া লাইক কৰিব শ্বেয়াৰ কৰিব যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি যাব আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ তেতিয়ালৈকে বাই हाय मेरे डांटे और